হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সদায় ভালে থাকক। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিলোঁ যে PFৰ টকা কেনেকৈ উঠাব। আপোনালোকে জানেই PFৰ টকা এডভান্স উঠাব পাৰে, প্ৰয়োজন অনুসৰি আপোনালোকে এডভান্স উঠাব পাৰিব। সেই সন্দৰ্ভতে মই ভিডিঅ'টো বনালোঁ যে PFৰ টকা আপোনালোকে এডভান্স কেনেকৈ উঠাব। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ গুগলত চাৰ্চ কৰিব লাগিব EPFO। এইটো অফিচিয়েল ৱেবছাইট হয় PFৰ, গতিকে EPFO বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰৰ ফালে যাব, বাওঁফালে ওপৰত দেখিবলৈ পাব ছাৰ্ভিচ বুলি লিখা থাকিব। ছাৰ্ভিচত ক্লিক কৰি ফৰ এমপ্লয়িজ বুলি থাকিব, তাত আপোনালোকে ক্লিক কৰিব। সেই ফৰ এমপ্লয়িজত ক্লিক কৰাৰ পিছত আপোনালোকে তলৰ ফালে আহিব, তলত দেখিবলৈ পাব মেম্বাৰ UN অনলাইন ছাৰ্ভিচ বুলি দেখিবলৈ পাব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো অ'পেন হ'ব। পেজটো অ'পেন হোৱাৰ পিছত আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব, গতিকে ডেস্কটপ ছাইট কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনালোকৰ যিটো ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ হয় UN নাম্বাৰ, সেইটো আপোনালোকে টাইপ কৰি ল'ব। টাইপ কৰি হ'লে আপোনালোকে পাছৱৰ্ডটো টাইপ কৰিব। মই পাছৱৰ্ডটো নেদেখাওঁ আপোনালোকক ছিকিউৰিটিৰ কাৰণে। তাৰপিছত আপোনালোকে যিটো কেপচা কোড হয়, এই কেপচা কোডটো সম্পূৰ্ণ শুদ্ধকৈ টাইপ কৰি ল'ব। কেপিটেল থাকিলে কেপিটেল লেটাৰত টাইপ কৰিব, স্মল থাকিলে স্মল লেটাৰত টাইপ কৰিব। তাৰপিছত আপোনালোকে চাইন ইন কৰি দিব। চাইন ইন কৰাৰ পিছত এনেধৰণে পেজটো ওলাব। আপোনালোকে এইটো লেটাৰ কৰি দিব। লেটাৰ কৰাৰ পিছত ওপৰত দেখিবলৈ পাব অনলাইন ছাৰ্ভিচ বুলি ওলাব। সেই অনলাইন ছাৰ্ভিচত অ'কে কৰাৰ পিছত আপোনালোকে ক্লেইম বুলি দেখা পাব, ফ্ৰম 31/19/10C 10D তেনেকৈ থাকিব, তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ বেলেগ এটা পেজ ওলাই পৰিব। মোৰ নেটটো অলপ শ্ল' আছে, গতিকে এনেধৰণে ওলাইছে। অকণমান ৰৈ দিব। ৰৈ দিয়াৰ পিছত এনেধৰণে পেজটো ওলাই পৰিব। ওলোৱাৰ পিছত তলত দেখিবলৈ পাব আপোনাৰ একাউণ্ট নম্বৰ এটা থাকিব। সেই একাউণ্ট নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰিব দিব, যিটো আপোনালোকে UANত আগতে লিংক কৰি থৈছে। সেই একাউণ্ট নম্বৰটো টাইপ কৰাৰ পিছত আপোনালোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকে এগ্ৰী কৰি দিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপোনালোকে এগ্ৰী কৰি য়েছ কৰি দিব। য়েছ কৰাৰ পিছত প্ৰচিড ফৰ অনলাইন ক্লেইম বুলি ওলাব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ পেজটো ওলাব। পেজটো ওলোৱাৰ পিছত I want to apply for বুলি ওলাব, কিহৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে। আপোনালোকে তলত দেখিব PF এডভান্স বুলি ওলাব, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ছিলেক্ট ছাৰ্ভিচ বুলি ওলাব, তলত দেখিবলৈ পাব। এনেধৰণে পেজটো ওলোৱাৰ পিছত আপুনি ছিলেক্ট ছাৰ্ভিচত অ'কে কৰিব। ছাৰ্ভিচ লিষ্টখন অ'কে কৰি দিব। কৰাৰ পিছত পাৰ্পজ ওলাব, আপোনালোকে কিহৰ কাৰণে পইচা উলিয়াব বিচাৰিছে। তাত আপোনালোকৰ বহুতকেইটা অপশ্যন থাকিব। আপুনি ইলনেছ বুলি দিব, ইলনেছত দিলে আপোনালোকে পইচাটো সোনকালে ওলায়। পাৱাৰ কাট, নেচাৰেল ক্লাইমেটছ এইবিলাক সকলো ওলাব পাৰে, তাত আপোনালোকে নিদিব। তাৰপিছত আপোনাৰ এমাউণ্টটো দিব। এমাউণ্টটো আপুনি 5,000 10,000 আপোনাৰ যিমান টকা থাকে সিমান টকাৰ ভিতৰত আপুনি দিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো এমপ্লয়ী এড্ৰেছ হয়, আপোনালোকৰ যিটো নিজা এড্ৰেছ আধাৰ কাৰ্ডত যিটো লিংক থাকে সেইটোহে আপুনি ইয়াত টাইপ কৰিব। আধাৰ কাৰ্ডৰ মতে ইয়াত টাইপ কৰি দিব আপোনাৰ এড্ৰেছটো। টাইপ কৰি দিয়াৰ পিছত মই মোৰ এড্ৰেছটো টাইপ কৰিছোঁ। মোৰ এড্ৰেছটো কাকি হয়, মই নগাঁও ডিষ্ট্ৰিক্টৰ হয়। ইয়াত ষ্টেটটো ছিলেক্ট কৰিলোঁ আছাম বুলি। তাৰপিছত ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো মই নগাঁও ডিষ্ট্ৰিক্টৰ হয়, নগাঁওটো টাইপ কৰিছোঁ। আপোনালোকৰ যিটো লোকেল চিটি হয় চিটিটো টাইপ কৰিব। যদি লোকেল চিটি টাইপ নকৰে তেনেহ'লে আপোনালোকৰ পোষ্ট অফিচটো টাইপ কৰিলেও হ'ব। তাৰপিছত আপোনাৰ পিনক'ডটো টাইপ কৰিব। পিনক'ডটো শুদ্ধকৈ টাইপ কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাব চুজ ফাইল বুলি থাকিব, তাত ক্লিক কৰিব। তাত আপোনালোকৰ যিটো পাছবুক নহ'লে চেকৰ এখন ফটো লাগিব, যিটো আপোনালোকৰ 100 KBৰ পৰা 500 KBৰ ভিতৰত হ'ব লাগিব। যিটো ফাইল চাইজ ফৰ্মেটত থাকিব লাগিব, যে JPG বা JPEG ফৰ্মেটত থাকিব লাগিব।
আপোনালোকে তেনেধৰণে আগতে বনাই ল'ব। বনোৱাৰ পিছত ফটোখনত আপোনালোকে ভিউ কৰি চাব এবাৰ। ইয়াত দেখিছে আহি গৈছে মোৰ ফটোখন। ভিউ কৰি চাব। ভিউ কৰিলে যেতিয়া আপোনাৰ পাছবুকখন যদি এনেধৰণে দেখায় তেতিয়াহে আপোনাৰ শুদ্ধ হ'ব। যদি এনেধৰণে নেদেখায় তেতিয়া জানিব যে আপোনাৰ ফটোখনৰ চাইজটো মিলা নাই। অলপ ক্ৰপ কৰি পেলাই ফটোখনৰ চাইজটো মিলাই দিব। তাৰপিছত আপুনি তলৰফালে দেখিবলৈ পাব এটা সৰুকৈ ঘৰ আছে, তাত টিক মাৰ্ক দিব লাগে। আপুনি তাত টিক মাৰ্ক দি দিব। টিক মাৰ্ক যদি নিদিয়ে তেনেহ'লে এনেধৰণে গেট আধাৰ OTP বুলি দেখিছে, এই অপশ্যনটো নোলাব। আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন হয় এইটো। তাত ক্লিক কৰিলেহে গেট আধাৰ OTP বুলি ওলাব। গেট আধাৰ OTP বুলি ওলোৱাৰ পিছত আপুনি দেখিছে মই আনক্লিক কৰিলে আধাৰ OTPটো নোলায়। ক্লিক কৰি দিওঁতে ওলাই গৈছে। ইয়াত কৰাৰ পিছত আপুনি দেখিবলৈ পাব আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে তাত এটা OTP কোড গৈছে। সেই OTP কোডটো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে ছাবমিট কৰি দিব। মোৰ এতিয়া পইচা লাগতিয়াল হোৱা নাই, গতিকে মই পইচাটো নুঠাওঁ। আপোনালোকৰ যদি লাগতিয়াল হৈছে আপোনালোকে উঠাব পাৰে। লাগতিয়াল নহ'লে কথা নাই, বেলেগকো উঠাই দিব পাৰিব যদি বেলেগৰ লাগতিয়াল হৈছে। এনেধৰণে আপোনালোকে PF-ৰ পইচাটো উঠাব পাৰিব। কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো কম্পালচৰি লিংক হ'ব লাগিব, তেতিয়াহে উঠাব পাৰিব। আপোনালোকৰ যদি কিবা অসুবিধা থাকে তেনেহ'লে মোক কমেণ্টত জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিম। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে অকণমানো উপকৃত হৈছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো দবাই অলত ছেট কৰি দিব। ধন্যবাদ বন্ধুসকল মোৰ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।